নমস্কাৰ আশা কৰোঁ আপোনালোক চব ভালে আছে আৰু আজি মই বহুত দিনৰ মূৰত এটা ব্লগ বনাব ওলাইছোঁ বহুত দিনেই একচুৱেলি মানে মাজতে লাইফটো ইমানেই হেক্টিক হ'ল ইমানেই বিজি মানে ভাবিবই নোৱাৰি মানে ৱৰ্ক তাৰপিছত পাৰ্চনেল লাইফ বহুত বিজি হৈ গ'ল তাৰপৰা আজি বোলো এটা বনাওঁ আৰু আজি এটা স্পেচিয়েল ব্লগ দেখাম আপোনালোকক আহক চ' সেয়া আজি মই বৌহঁতৰ ঘৰত আহি পালোঁ আৰু দেখিছে একো মুখত খানা নাই একদম প্লেইন না লিপষ্টিকো লগোৱা নাই মানে ইয়াত মাস্ক পিন্ধি থাকিব লাগে যে একোৱেই লগোৱা নাই তাৰপিছত আহিছোঁ মানে কেলৈ ইয়াত মেকআপ কৰিবলৈ মেকআপ ইন দ্য চেন্স বৌৰ ল'ৰা মানে নীৰৰ আজি গ্ৰেজুৱেশ্যন ডে ডিনাৰ আছে চ' ডিনাৰত মানে বৌয়ে কৈছে আমিও যাম আৰু মোকো লৈ লৈছে আৰু লাকিলি আজি মই মানে কেনেকৈ টাইমটো পাইছোঁ আমাৰ ৰেগনাৰ নাই লগত তো ৰেগনাৰ নাথাকাৰ কাৰণে মোৰ হেণ্ডছ ফ্ৰী একদম ধুনীয়াকৈ মই বনাব পাৰোঁ ৰেগনাৰ ঘৰত থৈ আহিছোঁ দানৰ লগত নহ'লে মানে নোৱাৰি আৰু তাক লৈ মানে মোৰ সঁচাকৈ নোৱাৰাই হৈ গৈছোঁ আজিকালি তাৰপিছত এয়া বহুতৰ ঘৰত আমাৰ গ্ৰেপ আছে গ্ৰেপ ইন দ্য চেন্স আঙুৰ আৰু আমাৰ যেনেকৈ ন গ্ৰেপে মানে আমাৰ স্কুলৰে মোৰ কলিগ হয় অফিচৰ কলিগ হয় চ' তাই মেকআপ কৰি আছিলে বৌৰ তাৰপিছত মোৰো কৰিব চ' এয়া হ'ল গ্ৰেপ হাই আৰু এয়া বৌকটো আৰু জানেই আৰু So here, bore hair hoy gol. Hair is ready, right? Not ready. Not ready? 80%. 80% ready. Sorry, it's just 80%. Mane complete hua nai. Aru there is finishing. I'm sitting after 22 years on a makeup setup. I got married 22 years back. So that was when like during wedding, and after that nothing. Wow. বৌক আজি একদম মানে কইনা কইনা লাগিব আৰু 22 বছৰৰ পিছত আছে গ্ৰেজুৱেশ্যন ইয়াত মানে কি হয় আপোনাৰ গ্ৰেজুৱেশ্যন যেনেকৈ আমাৰ আমাৰ তাত আই বি কাৰিকুলাম ইমান নাই নহয়নে CBSE আৰু চেবা এনেকৈ আছে আৰু IGCSE আছে এয়া গ্ৰেপৰ ভেনিটি what do you call that vanity something right ring vanity ring makeup ring vanity ring makeup ring এইডাল তাই makeup ring YouTuber বহুত ন মূৰত ন ৱাও এতিয়া মেকআপ নকৰিলেও মুখখন ভালে লাগিছে দেই তাৰপিছত সেই আৰু ইয়াত মানে কি হয় আমাৰ যেনেকৈ চেবা CBSE মই পিছত নীৰবা ভালকৈ বাৰু সেইখিনি কোৱাম আমাৰ তাত সেয়া থাকে ইয়াত তেনেকৈ IB কাৰিকুলাম আছে আমাৰ তাতো কিছুমান স্কুল আছে বাট বহুত কম চ' তাৰে মানে ইয়াৰ 13ত ইয়াত গ্ৰেজুৱেট বুলি কয় ইয়াৰ 13টো এটা ডিপ্ল'মা ডিগ্ৰী নিচিনা আৰু আমাৰ যেনেকৈ ক্লাছ 12 ইয়াত ইয়াৰ 13লৈকে আছে সেইটো এটা ডিপ্ল'মা ডিগ্ৰী নিচিনা আৰু সেইটো হৈ যোৱাৰ পিছত মানে ইয়াত ডিনাৰ হয় ডিনাৰ ইন দ্য চেন্স একদম ভাল এখন মানে হেৰি হোটেলত আৰু চ' আজি আমিও যাম তাৰ কাৰণে অলপ স্পেচিয়েল মেকআপটোতো লাগিব ন নহ'লে একদম মুখখন এয়াহে হৈ আছে আৰু প্লেইন মানে আজিকালি মাস্ক পিন্ধি পিন্ধি এইবিলাক মুখত এইবিলাক গুটি গুটিও হৈছে কিবা কিবি বাট এনিৱেজ আজি বেলেগ হৈ যাম আৰু এয়া গ্ৰেপে একদম এয়াৰ বেগত লৈ আহিছে তাই মেকআপৰ সঁজুলি এইবিলাক So red lips. Red. red will look better no otherwise the dress is like plain then My dress is of that's a silk that's called golden silk from Assam. That's a province from India. So this time when I went to India, so I got this set for the special day. Seriously? Yes. Mane for this event For wow special day for this graduation. wow So there's a designer from Jorhat. She was school Kakoli. She was junior to me in school. So she made it. Wow. With it. That's so smooth. Otherwise, mane it's like custom made or mane design do nije I'll try I question I need a smooth one, soft one. So she made it. So আজি পিন্ধিম আৰু wow আৰু গ্ৰেপ যেনেকৈ আমাৰ তাত আঙুৰ বুলি কয় ইয়াতো তাই নিকনেমটো ৰাইট ইটছ আঙুন ৰাইট ইউ চে আঙুন ৰাইট গ্ৰেপ আঙুন সেয়া বৰ মেকআপ হৈ আছে ধুনীয়া লাগিয়ে আহিছে এতিয়াও ইমান বেছি একো কৰাই নাই এতিয়াই ধুনীয়া লাগিয়ে আহিছে নাই এনেও গ্ৰেপ হেৰি হয় ৰাইট গ্ৰেপ ফুল টাইম আমাৰ এনে অফিচত কৰে আৰু প্লাছ দিছ ইজ ইয়ৰ ফেশ্বন ৰাইট Yeah. এইয়া ফ্ৰিলেন্সাৰ আৰু এয়া সঁজুলি মানে ইমান গাল আছে ধেৰ তাই এইটো মানে একচুৱেলি এক্সট্ৰা টাইপত তাই হেৰি কৰি থাকে আৰু do you do it like every weekend or do you get to do every weekend For this, right? After COVID,
I don't take many customers. Oh, but yeah. Before that, we Mm. have some. It depends. Mm. Like in January, Mm. February, Wedding. almost every week. Yeah. Not wedding. Like usually customers, cousin, Ah. mother of bride, groom, Okay. whatever. Yeah. Yeah. ভালে ন এইটো বাৰু এক্সট্ৰা হেৰি পাই তাই আৰু মানে ইন ফিউচাৰ ডু ইউ প্লেন টু লাইক আফটাৰ ৰিটায়াৰিং মে বি ডু ইউ প্লেন টু অ'পেন ইয়ৰ অ'ন পাৰ্লাৰ অৰ চামথিং লাইক Not really. No, but this is a great skill actually. Not everyone has it. Like মই ইমান ফাং ফুং কৰোঁ মেকআপত গ্ৰেপক সুধো গংগুবাই চালে নাই গ্ৰেপ ডিড ইউ ৱাচ দ্য মুভি no you haven't Time, no time. Many said about this. Actually in India it's not so popular na only in Thailand, Thailand for yeah Thailand. in Netflix it's #1 in Thailand we are like wow seriously when I told my sister about it she's like oh why is it so popular out there Mom usually watch the Indian series. Oh, does she? Chanel. So you know. did she watch this one No. maybe not right no So I just a minute ago I told her that I never do makeup, but I'm As having long so as- much positive. It's doing makeup is having a lot of positivity, Oh. right? As long as your lips is red, so I should be drop. Shouldn't be eye red, To- face red. No, Yeah. we just put lips and then eye softer. It's better. সঁচাকৈ মেকআপটো কৰাৰ লগতে মানে কিবা নিজকে বহুত য়াং টাইপ ফিল এটা ন হেৰি এটা লাগি যায় মন চনবিলাক ভাল লাগি যায় কিন্তু ৰাদাৰ দেন মানে মই এতিয়া যিটো অৱস্থা হৈ আছে Confidence level is বাঢ়ি যায় ন So normally I keep it like simple. I mean, simply is the best. Classic. But some of friends they usually put pink. But you know, and then finally it becomes like too much of pink maybe for me. on the face But you're not Thai girl. Ladies especially, Thai guys and ladies do such good makeup. They are beautiful. Their skin is already white and their skin is good, smooth body with a slimmer, Body shape, and figure. And then above that, how they groom themselves is awesome. They take hormone maybe? Yeah, no? many. like Botox and everything Yeah. Hmm. I want to have one. Botox? You don't need it. You don't have much. You don't. I initially Yeah. thought you were around. I'm old already. No, but you don't look like. Yeah, there are some staff in our school who don't Yes. look like Oh. you don't look like Phung also. Maybe you're 35, 32, No, 40 already. Oh God, you're saying that in camera. 40 already. Can't believe. Nah, nalage, no? 40 day. You don't look like seriously. You don't look like Phung also doesn't look like, and also how she maintain herself. Oh God, everything is on camera. তাৰপৰা এয়া এতিয়া বৌয়ে মেকআপ এয়া কৰি আছে আৰু মোৰ টাৰ্ণৰ কাৰণে মই ৰৈ আছোঁ হৈ যাব বেছি এটা বাৰু হেৰি নাই বৌ হ'লেহিয়ে তাৰপিছত ডিনাৰত যাম আৰু আমি নীৰৰ গ্ৰেজুৱেশ্যন ডিনাৰ খাবলৈ আৰু আজি যে মই ইমান ডাঙৰ ভুল এটা কৰিলোঁ মই কাপোৰ কাৰণে দুযোৰ লৈ আহিছোঁ মই বৌয়ে আকৌ চাদৰ মেখেলা পিন্ধিব সেইটো বাৰু দেখিব মই আৰু নিপিন্ধোঁ আৰু এতিয়া চাদৰ মেখেলা মই বোলো আৰু হাতিছে আৰু এতিয়া মোৰ নহ'বগৈ পিন্ধি এনেও তাৰপিছত মই যে মানে মোৰ ড্ৰেছটো মই বোলো ইমান দিনে ঠিকে আছিলে মই বোলো আজি এখন প্ৰেছটো মাৰি দিওঁ অলপ মানে এইখিনিত অলপ মানে হেৰি হৈ গৈছিলে তাৰপিছত প্ৰেছটোতো মই নাচালোৱে কিমান টেম্পাৰেচাৰত আছিলে কি আছিলে নৰ্মেলি আৰু জানে শ্বাৰ্ট প্ৰেছ কৰে কটনৰ তাৰপিছত সেইটোতে আছিলে তাৰপিছত মই প্ৰেছটো কৰি ধুনীয়াকৈ শ্বাৰ্টকৈ দিছোঁ ড্ৰেছটোৰ ওপৰত দিওঁতেতো এনেকৈ চিপকি গ'ল তাৰপিছত বোলো কি হ'ল তাৰপিছত দেখিছোঁ টেম্পাৰেচাৰ সেইটো নাছিলে এইটো আচলতে চিল্কৰ আছিলে মানে মিক্স আছে সেইটোত তাৰপিছত আৰু ড্ৰেছটো অকণমান স্পইল হৈ গ'ল কিন্তু লাকি মই পিছ চাইডটো ফাৰ্ষ্টতে দিছিলোঁ চুলিখিনিয়ে ঢাকিব বুলি ভাবিছোঁ এবাৰ পিন্ধি চাব লাগিব ঘৰত টাইমে নহয় পিন্ধি চাবলৈ বোলো ধুমাধুম যাওঁ আৰু মেকআপ কৰিব লাগিব যে সেইটো এটা এক্সাইটমেণ্ট এইটো প্ৰেছৰে চিন আৰু পিছফালে পিন্ধি চাব লাগিব যদি চুলিখিনি মেলি থ'ম বুলি ভাবিছোঁ যদি চুলিখিনিয়ে ঢাকি দিয়ে তেতিয়া এইটোকে পিন্ধিম আৰু যদি বেয়া লাগে তেতিয়া নিপিন্ধো আৰু নহ'লে আৰু এটা স্পেয়াৰ এটা লৈ আহিছোঁ বাৰু কোনটো হয় এতিয়া আৰু
তাৰপিছত এয়া নীৰ কোৱাচোন হাউ ডাজ ইট ফিল IB গ্ৰেজুৱেট হ'লা হাউ ডাজ ইট ফিল মই যে নীৰ ইমান ওখ এনেকৈ চাবলগীয়া হৈছে হা ভাল লাগিছে নে মনটো সিদিনা হেৰি চাৰ্টিফিকেটখন লওঁতে কেনেকুৱা লাগিছিলে তাৰপৰা নেক্সট এতিয়া কি কৰিম বুলি ভাবিছা ক'ত যাবা Hamilton, Ontario, Canada. অ' হেৰিখন নল'লা মেকমাষ্টাৰ যে চাই আছিলে অ' তাৰে ন আচ্ছা জয়টোৰ নামটো Hamilton. আচ্ছা অ'কে অঁ মেকমাষ্টাৰতে ধুনীয়া ইউনিভাৰ্চিটিখন সিদিনা মই চাইছোঁ একদম হগৱাৰ্টছ টাইপ লাগে ন একদম হেৰি কিনে নহয় একচুৱেলি ইউৰোপত চবেই তোমাৰ কি কেনেডা US সেইফালে চবেই ইউনিভাৰ্চিটিবিলাক তেনেকুৱাই লাগে নহয়নে একদম মানে খাচল টাইপ ধুনীয়া কেতিয়া যাবা এতিয়া Augustor 15 মানত ছেমিষ্টাৰ ছেপ্টেম্বৰৰ পৰা চাগে আগষ্টৰ এণ্ডিঙত ঠিকে বেষ্ট উইচেছ কি কৰিবা সেইটো নক'লাই লাইফ সায়েন্স কোৰ্স লাইফ সায়েন্স ফাৰ্ষ্ট ইয়াৰ লাইফ সায়েন্স কোৰ্স আৰু তাৰপিছত মই চুজ কৰিব পাৰিম ছেকেণ্ড ইয়াৰ ধুনীয়া হয় নীৰ আৰু এইফালে বৌ দাদাও থকাটো ভাল আছিলে দাদা এতিয়া দাদা একদম ট্ৰিপেই কৰি আছে সেইদিনা কি হেৰিত জইন কৰিলে ভাৰ্চুৱেলি মানে এনে চাইছেতো দেখিছেতো অনলাইনে ঠিকে আজিও থকাহেঁতেন ভাল লাগিলেহেঁতেন ডিনাৰটো সেয়া আৰু কাম ইজ কাম আৰু তাৰপৰা এয়া বৌৰ ফাইনেল গেট আপ ফিনিচিং দি আছে চুলিকেইডাল কাৰ্ল কৰোঁতে ধুনীয়া লাগিছে কিন্তু দেই কাৰ্লকেইটা আৰু এয়া বৌৰ কাপোৰযোৰ ধুনীয়া লাগিছে এয়া মোৰ মেকআপ হৈ আছে এতিয়া এয়া আৰু Look at the ceiling. look at this okay so এয়া ফাইনেলি মোৰ মেকআপ হৈ গ'ল বেছি এটা হেভি কৰা নাই লাইট একদম এটা দিন তাতে আকৌ মানে এতিয়া কেইটা 4:30 বাজিছে ইয়াত আৰু 5:30 পৰা ইভেণ্টটো ষ্টাৰ্ট হ'ব চ' আমি ৰেডি টু গ' গ্ৰেপে পেকিং কৰি আছে তাই হৈ গ'ল তাই সামগ্ৰীখিনি আৰু বৌ হেৰিয়া ৰেডি ধুনীয়া লাগিছে আমাক ল'বলৈ মানে হেৰি আহি আছে এই দাদা বৌ মানে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মই দেখাইছিলোঁ সাগৰিকা বৌ তেওঁলোক আহি আছে তাৰপিছত আমি একেলগে যাম তেওঁলোকো যাব মানে আমাৰ লগতে তাৰপিছত সেই আৰু তেওঁলোক আহি আছে আমি গৈ আছোঁ আৰু কি জানে ইয়াত মানে কি হয় চাইল্ড প্ৰটেকশ্যনৰ বহুত মানে এইবিলাক নিয়ম চিয়ম থাকে চ' মানে মই গোটেই ইভেণ্টটো মানে কি আৰু মানে সেইবিলাক দেখাব নোৱাৰিম মানে ভাল নালাগে আৰু যিহেতু আমিও তাতে কৰোঁ আৰু সেইবিলাক পলিচি থাকে যোনবিলাক আমি ফ'ল' কৰিব লাগে তেওঁ যিমানখিনি পাৰোঁ মানে দেখাম তাৰপৰা এয়া আমি আহিলোঁ আৰু এয়া গ্ৰেট থেংক ইউ ছ' মাছ থেংক ইউ এগেইন অ'কে সেয়া তাৰপৰা গ্ৰেপক থেংক ইউ দিছোঁ আৰু তেহেঁতো যায় এতিয়া আমিও যাওঁ গৈ থাকোঁ আৰু তাইও যাব পাৰিলেহেঁতেন ইউ কুড হেভ অলছ' গন ৰাইট বাট তাই নাযায় বোলে শ্বি ডাজন্ট ৱান্ট টু গ' Okay. I have something else to do. See you, Grace. See you tomorrow. Yeah. Okay, right? Okay. See you tomorrow. Bye. Yeah, who's Sheppy? No, this is a camera. I'm just recording because I'm making a vlog today. So, yeah, hotel parking space in asile keta floors e uthi ailu 5A. 5ta floor uthi ahilu. Uthi ahi parking space paisu. Tar pisore ya goisu aru start hoise hi 5:30 পৰা ষ্টাৰ্টিং আছিলে আমি 5:40 পাইছোঁ বেছি লেট নহয় বাৰু পাই গৈছিলোঁ তাৰপিছত এয়া সাগৰিকা বৌ আৰু এয়া দাদা বৌকটো পাইছেই বাৰু নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত এই নৰ্থ ইষ্ট ইণ্ডিয়া ডেট তাৰপিছত আমি এয়া গৈ আছোঁ এতিয়া নীৰ'ৰ গ্ৰেজুৱেশ্যন ইমান নইজি মোৰ ফ্ৰেণ্ড লগ পাইছোঁ আগৰ মানে তাৰপৰা আমি ভিতৰত আৰু মানুহ আছে তাৰপিছত এয়া বৌহঁতে ফটো উঠি আছে একদম sophisticated way ন একদম ধুনীয়া মিউজিক বাজি আছে
এয়া আমাৰ নীৰ গ'ল এতিয়া এতিয়া চেৰিমনি চেছ হ'ল আমি এতিয়া ডিনাৰটো লৈ পেলাই আকৌ বহিমগৈ খামগৈ তাৰপিছতহে আৰু খানা এতিয়া ভেৰাইটি খানা পাম আৰু মই কি লৈছোঁ মই চেলমন ভাল পাওঁ মানে চ' চেলমন পাইছোঁ এতিয়া সৰহকৈ লৈ লৈছোঁ ভাল লাগিছেনে এইটো ন মেংগ' আৰু চকলেট ফিউজ মস্তি দুইটাই ভাল লাগিছে দুইটাই এইটোও ভাল লাগিছে অথনিটো আৰু আজি ভাল লাগিছে ইমান ডাঙৰ এটা গেডাৰিঙত আমি আহিছোঁ আফটাৰ 2 years মানে আমাৰ লাষ্ট 2 years পতাই নাছিলে একচুৱেলি গ্ৰেজুৱেশ্যন ডে অনলাইন হৈ আছিলে আজি লাষ্ট 2 years নপতাকৈ আজি আমাৰ 3rd yearটো পাতিছোঁ আমি এয়া নীৰ আৰু ৰিদম দা ফটো উঠি আছে খালোঁ তাৰপিছত এনেই বহি থকাৰ কাৰণে আৰু লৈ আহিলোঁ ডিজাৰ্ট তাৰপিছত সেয়া খাই আছোঁ এইটো বয়ে ভাল পাইছে ভাল লাগিছে চ' এয়া আজি গ্ৰেজুৱেশ্যন চেৰিমনিটো চেছ হ'ল খালোঁ গ'লোঁ ফাংচন চালোঁ ইভেণ্ট এনেই নৰ্মেলি মোৰ অহা হয় কিন্তু এই লাষ্ট 3-4 বছৰ অহা হোৱা নাই বাৰু ক'ভিডো অনলাইনো হৈ আছিলে তাৰপিছত আজি সেয়া বহুত দিনৰ মূৰত আহিলোঁ ভাল লাগিলে মানুহ ইমান মানে লগ পালোঁ আৰু এনেকুৱা ডাঙৰ গেডাৰিং মানে যোৱা নাই আৰু মাছ চাছ নোপোলাকৈ মানে খাইছোঁ বৈছোঁ বাট ধুনীয়াকৈ হৈ গ'ল ভাল লাগিলে আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ মোৰ বস্তু অলপ এই বৌহঁতৰ তাতে থাকিলে কিন্তু এতিয়া ৰাতি হ'ল আৰু 10টামান বাজিলে সেইকাৰণে বস্তু নলওঁ এতিয়া ডাইৰেক্ট আৰু গ্ৰেব লৈ পেলাই হেৰিলৈ যামগৈ ঘৰলৈ যামগৈ তাৰপিছত মোৰ লগত এয়া বৌ আছে আৰু বৌয়ে ক'ব কি কৰিব লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ঠিক আছে আমি আহিছোঁ বাই বাই গুড নাইট